নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি শিৱৰাত্ৰি বাবা থানলৈকে যাওঁ বুলি ভাবিলোঁ। এনেকৈ চাই থাকোঁ শেষলৈকে ভিডিঅ'টো। যাত্ৰা আৰম্ভ কৰোঁ। বেঙেনাখোৱা চাৰিআলি পালোহি। আমি এবাৰ হৈ যাম। এতিয়া ঘূৰিম বাওঁহাতে। এই আমাৰ চাৰিটি ৰৈ আছে। টিভিএছ ডিলাৰ ৰেঙাপাৰা চাৰিআলি। এতিয়া আমাৰ লগত আৰু এজন যাব, গতিকে তেওঁলৈ আমি ৰৈ আছোঁ, অপেক্ষা কৰি আছোঁ। তেওঁ ওলাই আছে, কাপোৰ কানি পিন্ধি আছে। এনে 4জন আহিছিলোঁ ফৰকাটিঙৰ পৰা, এতিয়া 5জন হ'মগৈ। ৰমাজান তিনিআলি, এইপিনে বৰপথাৰ যে নহয় আৰু দেই, হয় বৰপথাৰ চিলনী যাম বুলি কওঁ। এটা নেপথেলিনৰ হেৰি নেকি, এনেকুৱা মানে ছটা আকৌ এক্সপানশ্যন কৰিছে। এটা হেৰি থ'ব পাতলি পাত বিপ্লৱৰ আকৌ। এতিয়া পালোহি নুমলীগড়। ভাত চাত খালা নেকি? ভাত খালোঁ ঘৰতে ৰাতিপুৱা কেইটামান। খাইছনে? এই ব্লেডটো আনি থৈছোগৈ মই হাতীৰ কাৰণে। হাতীকেইটা দুদিন আহি আমাৰ ঘৰত ভঁৰাল ভাঙি দিলে নহয়। ব্লেড থকা ফেঞ্চিংটো বস্তু কিন্তু লেতেৰা বস্তুবোৰ এইটো। কালি নে পৰহি 10 কেজি লৈ গৈছে পুৰা, একদম লৈ গৈছে ইয়াত নিবলৈ আহিছে, মানে ইয়াত দিবহি আহি পেলাই। বহুতো যাব লাগিব নহয় বোলো। এতিয়া তাক কৈছে বোলে বোলে ইয়াত বোলে 3000 টকা পাম নহয়, বেছিকে কৈ দিয়ে মানে দামটো, মানে আৰু কয় যে এইটো 1 নম্বৰ চাহপাত, মানে খাবলৈও ভাল, চাহপাতটোও ভাল। মানে উঠিবই, মানে আজি উঠিবই, উঠা মানুহে ধেৰ। আমি পালোহি ফ্ৰেণ্ড, পুৰণা মন্দিৰ পালোহি। এতিয়া আগলৈ গৈ থাকোঁ। ৰখিছিলোঁ কাজিৰঙা কোন গৈছিলোঁ যে, মানুহ কিমান হৈছে, হাতী ওলাইছে, পাৰ হৈছে, পোৱাই নাই। এইখিনিতে দৌৰি দিলে মানে হাতী মানে এইফালে পাৰ যায়, ৰাস্তাত গাড়ী গুচি যায়। সদায় দেখি থকা বিলাকৰ কাৰণে ইমান একো নাই, বহুত দিনত দেখোঁ গাড়ী এইখিনি থৈ পেলাই বাচ্ছাটোৰ ওচৰত চিলালে, বাচ্ছাটো বহি আছে। ইয়াৰ পৰা তালৈকে পাৰ্কিং, মানে এইটো যোদ্ধা এখন একদম ডাঙৰকে ত্ৰিশল লাকি ওম নমঃ শিৱায় লিখি এখন আজিৰ কাৰণে বনাইছে নেকি জানো, স্পেচিয়েলি এইখন চব শিৱ ভক্ত। আৰু সেইখিনিও আহে শিৱ বুলি কৈ দিলে ধৰ্ম নাহে তাত, চবেই শিৱ ভক্ত। এইকেইটা বহি ল'লে হানা নাই ষ্টেটাছ দিছিলে নেকি, গাড়ীত মানে হেৰি কি ভিৰত হৰ্ণ মাৰিলে কি হয়, অপশ্যন 4টা আছে। এই কি ট্ৰেফিকটো নাইকিয়া হৈ যায়, ছেকেণ্ডটো দিছে এই ৰাস্তাটো বহল হৈ যায়, 3 নম্বৰ অপশ্যন দিছে গাড়ীখন উৰি যায়, 4 নম্বৰত একো নহয়। কি হ'ব ৰাম ৰাম ৰাম, টোপনিহে ধৰিছে দেখোন।
চাওক ফ্ৰেণ্ডছ, মানুহে মানুহ কিমান চাব। শিৱ ভক্ত যাব গাড়ীখন পাৰ্কিং কৰি লওঁ ফ্ৰেণ্ডছ, তাৰপৰা ভিতৰলৈ সোমাই যাম। পূজা চলি আছে মন্দিৰত। মানুহ চাওক, খোজকাঢ়িবলৈ জেগা নাই, ইমানেই মানুহ আছে শিৱৰাত্ৰি বুলি। চাওক ইমান মানুহ, বাপৰে বাপ। আজি মানুহ চাই ভাল লাগিছে দেই। আপোনালোককো দেখুৱাই দিছোঁ মানুহবিলাক কিমান মানুহ হৈছে। পইচা পঠাব ভাঙৰ লাডু যাব বহি ভাঙলাটো কেইটকা এইবোৰ? 10 টকাত? মন্দিৰৰ বেগখনত বিলাটোখন দেখা হেল্ল' পইচা পঠাব কাৰেণ্ট এতিয়া আমি যাবলৈ ওলালোঁ। আজি ভিতৰতে ইমানে আছিলে ভাল পালে কম কৰিম।